আপোনালোকক আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল এএনএছএছ একাডেমীৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এএনএছএছ একাডেমী আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আপোনালোকক মই ইনফৰমেশ্যনেল কিছুমান ভিডিঅ' লগতে শিক্ষামূলক আৰু ক্লাছ 9-10 লেভেলৰ কিছুমান ভিডিঅ' মই আপলোড কৰি থাকোঁ। আপোনালোকৰ সুবিধাৰ্থে মই আজি এখন নতুন ভিডিঅ' লৈ আহিছোঁ, যিখন ভিডিঅ'ত মই আলোচনা কৰিম যোৱাকালি হৈ যোৱা LP মানে লোৱাৰ প্ৰাইমাৰী এণ্ড UP আপাৰ প্ৰাইমাৰী যি টেট হৈ গ'ল, সেই টেট সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগুদেৱে তেখেতৰ টুইটাৰ হেণ্ডেলত এটা বিশেষ টুইট কৰিছে। এই টুইটৰ যোগেদি শিক্ষামন্ত্ৰীদেৱে সেৱাক ধন্যবাদ জনাইছে। কিন্তু কিয় ধন্যবাদ জনাইছে আজি মই মোৰ এইখন ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে তেখেতে এই টেট সন্দৰ্ভত যোৱাকালি হৈ যোৱা টেট সন্দৰ্ভত কি কথা টুইট কৰিছে এইখিনি মই মোৰ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। আমাৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগুদেৱে যিখিনি টুইট কৰিছে, টুইটখিনি কি কৰিছে টেট সন্দৰ্ভত আৰু ধন্যবাদ জনাইছে আৰু লগতে আৰু এটা মানে কেছ হৈছিল তাৰ এগেইনষ্টত একশ্যনো লোৱা হৈছে, চিটিং কেছ। তো এইখিনি কথা লিখিছে, মই এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে লিখা আছে আই এপ্ৰিচিয়েট সেৱা ফৰ ছাকচেছফুলি কণ্ডাক্টিং দ্য 6th শ্বেডিউল এৰিয়া টেট এক্সাম ষ্টাৰ্টে। মানে যোৱাকালি যিটো 6th শ্বেডিউল টেট হৈ গ'ল, যিটো সেৱাই কণ্ডাক্ট কৰিছিলে আৰু এইটো ছাকচেছফুলি মানে সফলতাৰে এইটো সম্পন্ন কৰিব পাৰিছে। কম মই যে ইয়াতে আছে কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড ফৰ পেপাৰ 1 LP ৱেৰ 25,041 and for paper 2 UP 23,352, of which 93% of candidates turned up for the exam. মানে কি কৰিছে যে LPৰ কাৰণে যেটো পেপাৰ 1ত ৰেজিষ্টাৰ কৰিছিলে 25,041 জন কেণ্ডিডেটে আৰু পেপাৰ 2 মানে আপাৰ প্ৰাইমাৰীত এপ্লাই কৰিছিলে 23,353 জনে। তাৰে ভিতৰত 93% কেণ্ডিডেটে এক্সাম হলত উপস্থিত আছিলে। টাৰ্ণ আপ মানে উপস্থিত থকা এক্সাম হলত কি আছিলে, ইয়াতে এক্সাম দিবলৈ বহিছিলে। আৰু এটা কথা কৈছে একশ্যন টেকেন এগেইনষ্ট 1 কেছ অফ চিটিং, মানে এটা চিটিং কেছৰ এগেইনষ্টত পদক্ষেপ লোৱা হৈছিলে। তো আজি আপোনালোকে দেখিবলৈ পালে যে সেৱাক যিটো মানে যি ছাকচেছফুলি যি 6th শ্বেডিউল ডিষ্ট্ৰিক্টৰ টেট যোৱাকালি সম্পূৰ্ণ কৰিছে, তাৰ কাৰণে সেৱাক কি কৰিছে ৰণোজ পেগুদেৱে কি কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে এই টুইটখনৰ যোগেদি। গতিকে আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো দেখিলে ধৈৰ্য সহকাৰে, তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপলোড পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।